গাইজ আজি মই এটা বহুত এটা বহুত ডাঙৰ এটা কথা লৈ আহিছোঁ, যিটো মানে আমাৰ সেই সময়টো আজি বেছিদিন নাই আৰু ফাইনেলি সেই সময়টো আমাৰ মাজত আহি আছে, যিটো সময় আমি এটা টাইমত এজন প্ৰিয় মানুহক আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিছিল। আৰু সেই মানুহজনক আমি চাবলৈ প্ৰায় গোটেই মানুহ ফুল হৈছিল। মানুহ ফুল হোৱা কথা এইটো নহয়, প্ৰায় গোটেই অসমখন যেনে এটা পিপিৰাৰ দৰে হৈ পৰিছিল। ভিৰত এটা পিপিৰাৰ দৰে হৈ পৰিছিল। আৰু আজি বহুত মনত পৰি আছে যে আপোনালোকে গম পাইছে যে মই কোনজন মানুহৰ কথা কৈ আছোঁ। আপোনালোকে নাভাবিব যে 19 ছেপ্টেম্বৰ এই মাহটো আপোনালোকে নাভাবিব যে এটা শুভ দিন। কিছুমান মানুহে চাকি জ্বলাব এই দিনটোত, কিবা জ্বলাব, কিন্তু মই ভাবোঁ যে এই দিনটো একদম শুভ নহয়। কাৰণ এই দিনটোৱে হয় যিটো দিন এটা আমাৰ অসমৰ প্ৰিয় এজন মানুহক আমাৰ মাজৰ পৰা নোহোৱা কৰি থৈ গৈছে বা লৈ গৈছে। সেইটো টাইমত আমাৰ অসমখন এটা এনেকুৱা হৈ পৰিছিল, যিটো আমাৰ অসমখনে এটা যেন এটা আমি ডুবি গৈছোঁ এটা পাহাৰৰ মাজত, সেনেকুৱা এটা হৈ পৰিছিল সেইটো টাইমত। সেইকাৰণে মই ভাবোঁ যে আমাৰ 19 ছেপ্টেম্বৰ এইটো দিনটো এনেকুৱা এটা দিন, যিটো দিন আমাৰ এইটো দিনে চবতকৈ বেয়া দিন হয়। এইটো দিনে আমাৰ এটা এনেকুৱা দিন, এইটো দিনেই হৈছে আমাৰ এটা যিটো দিনে আমাৰ সকলো আমাৰ মাজৰ এজন ৰজাক লৈ যোৱা হৈছে। যেনেকৈ তাৰ মাজৰ এটা ৰজাক আমাৰ অসমখনৰ পৰা তেওঁ আঁতৰাই নিয়াৰ নিচিনা হৈছে। এজন ৰজা বুলি ক'ব পৰা যায়, যিজন মানুহে অসমৰ কাৰণে কৰা কি নাই, কিমান গান লিখিছে, কিমান হাজাৰ গান লিখিছে, যিজন আজি মানুহে গান শুনি শেষ কৰিব পৰা নাই আৰু তেওঁ গান লিখি থৈ গৈছে। কিমান সুৰৰ আজি ৰ'দো দি আছে, লগতে এনেকৈ বতাহও দি আছে, লগতে ছায়াও পৰি আছে, এনেকৈ দি আছে। তাৰ লগতে মই ভাবোঁ যে আজি মোৰ সেই কিছুমান গান মনত আহে জুবিনদাৰ, যিবোৰ গানে সকলো জুবিনদাই এনেকুৱা গান গাই থৈ গৈছে ন, সকলোৰ লগতে মিলি থাকে এইবোৰ গান, সকলো স্থিতিৰ লগত এটা মিলি থাকে, এটা স্মৃতি, যেনেকুৱা বতাহ বৰষুণ সকলোৰ লগত এনেকুৱা গান গাই থৈ গৈছে, য'ত সকলো গানেই মিলি থাকে। বহুত দুখ লগা কথা আজি আমাৰ মাজত কেইবাদিন বেছিদিন নাই আৰু 19 ছেপ্টেম্বৰ আৰু আহি আছে। তো লাহেকৈ আৰু আমাৰ মাজত আহি পাব আমাৰ জুবিনদাই। কিন্তু আজি ইমান বছৰ হৈ গ'ল, আজি সেই 19 ছেপ্টেম্বৰত, যিটো ছেপ্টেম্বৰত মানুহ ফুল হৈ গৈছিল এজন প্ৰিয় মানুহক চাবলৈ, আৰু সেই মাহটো আজি লাহেকৈ আহি পাইছেহি, কিন্তু এতিয়ালৈকে আমাৰ সেই প্ৰিয় মানুহজন আজিলৈকে ন্যায় পোৱা নাই। আজিলৈকে সেই মানুহজন আমাৰ ন্যায় পোৱা নাই। আমাৰ মানুহজন আঁতৰি গৈছে ৰজাৰ পৰা, হ'লেও সেই মানুহজন আজিলৈকে আমি ইমান চেষ্টা কৰিলোঁ পাৰোঁ, এতিয়ালৈকে ন্যায় দিব পৰা নাই। এজন বিখ্যাত বুলি ক'ব পৰা, অকল অসমৰ এতিয়াও নহয়, সকলো স্মৃতিৰে, সকলো মানুহৰে, বাহিৰা মানুহৰো তেওঁৰ গান শুনিছিল। তেওঁৰ গান শুনি তেওঁলোকে নিজৰ এটা বুজি নাপালেও তেওঁলোকে নিজৰ গান শুনিছিল। আৰু জুবিনদাই এনেকুৱা নহয় যে জুবিনদাই অকল অসমীয়া গানে গাইছিল, জুবিনদাই ইয়া আলি গান গাইছিল, য'ত এখন ক্ৰিছ চিনেমাখনৰ লগত জড়িত হৈ থকা গান ইয়া আলি, যিখন এটা মাফিয়া বুলি কোৱা হয়। সেই গানটো এটা মাফিয়া বুলি কোৱা হয়, মাফিয়াৰ গান বুলি কোৱা হয় ইয়া আলি, যিটো গান, কেনেকুৱা গান তেওঁ গাই গৈছিল। আৰু ইফালে দেখিছে মই কেনেকুৱা এটা জেগাত বহি আছোঁ, ইফালে অলপমান আমি চহৰত থাকোঁ ন, অলপ মই চহৰত থাকোঁ ন, তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে, লাইক কৰি থাকিব। লগতে মই এটা গাঁৱলীয়া ফিলিং লৈ আছোঁ ইয়াতে। এইফালে জংঘল দেখিছিলোঁ, এইবোৰ জংঘল, একদম জংঘল, এইবোৰ পূৰা জংঘল একদম। মই একদম জংঘলৰ মাজত সোমাই আছোঁ, আৰু এইফালে দেখিছিলে একদম জংঘল, একদম মোৰ আশে পাশে একদম জংঘল, একদম জংঘলৰ ভিতৰত মই বহি এটা ভাল চাই এটা গাঁৱলীয়া টাইপ ফিলিং লৈ বা এটা বেলেগ ফিলিং লৈ মই আছোঁ। আৰু ওপৰতে কিবা কল লাগি আছে, দেখিছেনে, একথোপা কল লাগি আছে ওপৰতে। তো মই এটা গাঁৱলীয়া টাইপ ফিলিং লৈ বা বেছি গৰমৰ কাৰণে এনেকুৱা জেগাত বহি আছোঁ, য'ত বেছি ঠাণ্ডা বহুত বা গৰম কম, সেইকাৰণে ইয়াতে বহি আছোঁ। তো আজি বহুত দুখ লগা কথা, আপোনালোকে মোক ভাবি আছে যে মই এটা ভিডিঅ' যে বনাই আছোঁ, মই বহুত দুখত বনাই আছোঁ, কাৰণ এজন মানুহ আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰিছে। আৰু সেই মানুহজন নোহোৱা হয়, আৰু সেইটো মাহ আজি বাগৰি আহিছে লাহেকৈ, আৰু অহাৰ পিছতো আজি সেই মানুহজন ন্যায় পোৱা নাই।
কিমান এটা দুখ লগা কথা, বহুত দুখ লগা কথা গাইজ, বহুত দুখত আছোঁ। কি ক'ম আৰু, মানুহৰ জীৱন আচলতে আমাৰ জুবিনদা মানুহ নাছিল, আমাৰ জুবিনদা এজন ভগৱান আছিল বুলি কোৱা যায়, গড। বহুত মানে তেওঁ কি মানে তেওঁ ইমান গান কেনেকৈ লিখিব পাৰে গাইজ, ইমান এজন মানুহে ইমান গান কেনেকৈ লিখিব পাৰে ভাই, 40,000 গান কম নেকি, হাজাৰ হাজাৰ গান, হাজাৰ হাজাৰ 40,000 মানুহে শুনি শেষ কৰিব নোৱাৰিব তেওঁৰ গান, আৰু তেওঁ লিখি থৈ গৈছে, ভাবক কেনেকুৱা এজন মানুহ। মই এইটোও ক'ব বিচাৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকিলে এটা লাইক কৰি থাকিব, এটা শ্বেয়াৰ কৰি থাকিব, এটা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰাটো একো প্ৰব্লেম নহয়, মই অসমৰ ইউটিউবাৰ এটা, আপোনালোকে যিমান পাৰে ইমান ছাপোৰ্ট কৰিব। আপোনালোক মই এটাই চেষ্টা যে ময়ো জুবিনদাৰ নিচিনা হ'ব খুজিছোঁ, যেন মই এদিন যেতিয়া ডাঙৰ মানুহ এটা মানে আপোনালোকে ছাপোৰ্ট কৰিব, তেতিয়া মই যিমান পাৰোঁ যিবিলাক মানুহ পাৰোঁ, বাছ মই ইমান নৰ্মেল মানুহ, মই ইমান ওপৰত নহয়, তো মই যিমানখিনি পাৰোঁ মানুহক সহায় কৰিবলৈ চেষ্টা কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম, সহায় কৰিম। তো আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব, ছাবস্ক্ৰাইব কৰি থাকিব। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত, ধন্যবাদ।